আজি বিচাৰটো তোমালোকৰ ওপৰতে দিছোঁ বন্ধুসকল। আজি তোমালোকে মোক বিচাৰ কৰিব লাগিব। তোমালোকৰ বিচাৰৰ ওপৰত নিৰ্ভৰ কৰি মই আগলৈ আৰু ভিডিঅ' বনাই যাবলৈ উৎসাহ পাম, প্ৰেৰণা পাম। চ' আজি বিচাৰটো তোমালোকৰ ওপৰত দিছোঁ। কেইদিনমান পূৰ্বে মই জনপ্ৰিয় ইউটিউবাৰ আছামিজ মিক্সাৰ চেনেলৰ ভূষণ পাঠক দাৰ এখন পৰ্ট্ৰেইট মই ড্ৰয়িং কৰিছিলোঁ। পৰ্ট্ৰেইটখন আছে, মই দেখাই আছোঁ। এইখনে আছিল সেইখন পৰ্ট্ৰেইট, যিখন মই কিছুদিন পূৰ্বে ড্ৰয়িং কৰিছিলোঁ আৰু ড্ৰয়িং কৰি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছিলোঁ আৰু তোমালোকে চাইছিলা, বা তোমালোক বা আপোনালোক বুলি কিবা এটা কৈছোঁ আৰু তোমালোক বুলি বেয়া নাপাবা। আপোনালোক বুলি যদি মোতকৈ ডাঙৰবিলাকে চাই আছে তেন্তে আপোনালোকে যাতে বেয়া নাপায়, তোমালোকে ইউজ কৰিছোঁ মই। এইখন ছবি, এইখন ভালকৈ চাওক। এইজন হৈছে জনপ্ৰিয় ইউটিউবাৰ, যিজনে এতিয়া অসমত প্ৰথম চিলভাৰ বুটন প্লে পাবলৈ সক্ষম হৈছে। এইজনক মই আঁকিছিলোঁ আৰু জনপ্ৰিয় ইউটিউবাৰজনলৈ মই এই ভিডিঅ'টো অঁকাৰ যি লিংকটো তেখেতলৈ মই পঠিয়াইছিলোঁ আৰু তেখেতে পাই লৈ খুবেই আনন্দিত হৈছে আৰু মোক ধন্যবাদ জনাইছে। কিন্তু এই ভিডিঅ'টো আপলোড কৰাৰ পিছত কিছুমান এনেধৰণৰ কমেণ্ট আহিছিলে, যিবিলাক কমেণ্টত মানে বহুত বেয়া বুলিয়ে ক'ব লাগিব, বহুত মানে বেয়া কমেণ্ট পাইছিলোঁ মই। একচুৱেলি তেওঁ ইমান বেয়াকৈ দিয়া নাছিলে, হ'লেও মানে কমেণ্টটো মানে পঢ়ি এনেকুৱা লাগিলে যাতে তেওঁ যে এজন বিখ্যাত আৰ্টিষ্ট আৰু মই যেন একো আঁকিবই নাজানো, তেনেকুৱা নিজকে অনুভৱ হ'ল। কিন্তু মই এটা কথা কওঁ, মই এতিয়ালৈ যিমান ছবি আঁকিছোঁ নিজৰ চেষ্টাত নিজে খুব চেষ্টা কৰি ইখনৰ পিছত সিখন মই ছবি আঁকি গৈ আছোঁ আৰু তাৰে কিছুমান ভিডিঅ' মই বনাই আপোনালোকক দেখাই যাওঁ। মই কোনো ছাবস্ক্ৰাইবাৰ্ছ পাবলৈ বা ইউটিউবত ভিডিঅ' দি মই লাখপতি হ'বলৈ মই ভিডিঅ' দিয়া নাই। ইউটিউবটো এটা এনেকুৱা এটা অনুষ্ঠান হৈ পৰিছে য'ত নিজৰ টেলেণ্টটো, নিজৰ প্ৰতিভাটো আমি ঘৰতে বহি দেখুৱাই দিব পাৰোঁ। নিজৰ প্ৰতিভা এটা আছে, আজি আমি ক'ৰবাত গৈ অনুষ্ঠান এটাত আমি দেখুৱাব পৰা নাই, কিন্তু আমি এই প্ৰতিভাখিনি আমি ঘৰতে বহি মোবাইল ফোনটোৰ যোগেদি, মোৰ ওচৰত কোনো DSLR নাই যাতে মই একদম ধুনীয়াকৈ ফটো পিক্সেলটো বহাই লৈ আপোনালোকৰ আগত দেখাব পৰা কেমেৰা মোৰ ওচৰত নাই। মোবাইল ফোন এটা আছে সৰু, সেইটোৰ দ্বাৰাই মই ভিডিঅ' বনাওঁ। মোবাইলটো মেমৰি ফুল হৈ যায়গৈ ভিডিঅ' এটা বনাওঁতে। সেই ভিডিঅ'টো মই বহুত কষ্টৰে এডিটিং কৰি মেলি আপোনালোকৰ আগত দেখাওঁ আৰু সেই ভিডিঅ'টো কিছুমান ভাল কমেণ্টো আহে। আপোনালোকৰ এটা লাইকে, এটা ভাল কমেণ্টে মোক বহুত অনুপ্ৰেৰণা যোগায় যাতে মই আৰু ভাল কৰিব পাৰোঁ আৰু ভিডিঅ'বিলাক ভালকৈ যাতে বনাব পাৰোঁ। মই আজিলৈকে আৰ্ট স্কুল যোৱা নাই, ঘৰতে নিজেই নিজৰ মনত আৰ্টটো মই খুব ভাল পাওঁ আৰু আৰ্ট কৰি ভাল পাওঁ কাৰণে চাগে ইমানখিনি কৰিব পাৰিছোঁ, ক'তো নিশিকা নেমেলাকৈ। এনেকুৱা কিছুমানো কমেণ্ট আহিছে যে কৈছে কমেণ্টত যে মই বেচেলৰ অফ ফাইন আৰ্টছ পাছ কৰি থৈছোঁ, তোমাতকৈ মই বেছিকৈ জানো। তুমি যদি বেছিকৈ জানা ভাল কথা ন, তোমাৰ পৰা মোক কিবা এটা শিকিবলৈ তুমি সুযোগ দিব লাগে। কিন্তু তুমি কমেণ্টত মোক কি কৈছা যে মই তোমাতকৈ বেছি ভালকৈ আৰ্ট কৰিব জানো। চ' তুমিও কৰি দেখুওৱা ন। চবৰেতো পাৱাৰ দিছে, চবৰে হাতত আজিকালি এণ্ড্ৰইড ফোন 4G, জিঅ' 4G। চ' তুমিও ভিডিঅ' বনাই দেখুওৱা, কিন্তু এনেকৈ কমেণ্টত বেয়াকৈ লিখাতকৈ কিবা এটা ভাল কথা শিকোৱা। তুমি বেচেলৰ অফ ফাইন আৰ্টছ শিকি থৈছা, তাৰে টিপছ দুটামান মোক দিয়া। সেই টিপছকেইটা যাতে মই মোৰ আৰ্টত প্ৰয়োগ কৰি আৰু যাতে মই সুন্দৰ প্ৰদৰ্শন দেখাব পাৰোঁ, তেতিয়াহে ভাল লাগিব। কিন্তু বেয়া কমেণ্ট কৰিলে বা কিবা কৰিলে কোনো কামত নাহে। মই এখনৰ পিছত এখন ড্ৰয়িং বনাই যাওঁ আৰু প্ৰথম যিখন বনালোঁ সেইখনত যিটো ভুল হ'ল, সেই ভুলটো মই ছেকেণ্ড ড্ৰয়িংখনত মই শুধৰাব চেষ্টা কৰোঁ আৰু সেইটোৱে মই কৰি আহিছোঁ।
এই জুলাই মাহটোত মই কমেও 10-12খন পৰ্ট্ৰেইট বনাইছোঁ আৰু সেই পৰ্ট্ৰেইটবিলাক মই লাষ্টত চাই গম পাইছোঁ যে ইখনতকৈ সিখন ইম্প্ৰুভ হৈ আহি আছে আৰু সেয়া মই মোৰ আৰ্টৰ যিবিলাক পৰ্ট্ৰেইট সেইবিলাক আপোনালোকৰ আগত মই দেখাম যাতে আপোনালোকেও গম পায় যে মোৰ ড্ৰয়িংবিলাক মই নিজৰ চেষ্টাৰ বলত যে আৰু সুন্দৰ দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ সেই চেষ্টাখিনি যাতে সেই ছবিবিলাকৰ জৰিয়তে যাতে প্ৰকাশ পায় সেই প্ৰকাশটো যাতে আপোনালোকে বা তোমালোকে যাতে চকুৰে নিজে চোৱা আৰু নিজে দেখা আৰু মানুহবিলাকে এটা কথা ভুলকৈ ভাবি লয় যে ইউটিউবত ভিডিঅ' দিছে পইচা পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ কৈছে কিন্তু আমি সেই ছাবস্ক্ৰাইবটো বা সেই লাইকটোৱে এইটোৱে আমি লাখপতি বা কৰৌৰপতি হ'ব নোৱাৰোঁ কিন্তু সেইটো এটা মাত্ৰ ইনস্পাইৰেশ্যন সেইটো এটা সঁহাৰি বুলি ক'ম কাৰণ কেলৈ আপুনি যদি মোক ছাবস্ক্ৰাইব কৰিলে আপোনাৰ নিচিনা মই 100জনে ছাবস্ক্ৰাইব কৰিব তেওঁলোকে যাতে মোৰ ভিডিঅ'টো চাই লাইক কৰে বা ভাল পায় সেইটোৱে মোৰ কাৰণে বহুত মোক পইচা নালাগে আপোনালোকৰ মৰম পালে আপোনালোকৰ সঁহাৰি পালে মোৰ যেতিয়া বেলেগ একো নকওঁ মোৰ ছবিবিলাক আপোনালোকে যে চাইছে মই ঘৰতে আঁকি ভিডিঅ'টো আপলোড দিছোঁ আপোনালোকেও চাইছে ভিডিঅ'টো চাই ভাল পাইছে আৰু ভাল পোৱাটো যে মই গম পাইছোঁ কাৰণ কেলৈ মোৰ চেনেলটো খোলাৰ পৰা এতিয়ালৈকে মই যিখিনি সঁহাৰি পাইছোঁ আপোনালোকৰ পৰা সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতলৈ মই এনেদৰেই মই ভিডিঅ' বনাই গৈ থাকিম আৰু আপোনালোকৰ সঁহাৰি পালে ভাল পাম আৰু ভূষণ দাৰ মই যিখন আজি ছবি ড্ৰয়িং কৰিলোঁ সেই ছবিখন আপোনালোকক দেখাম এই ভিডিঅ'টো আপোনালোকে চাব আৰু চাই লৈ কম্পেয়াৰ কৰিব যে আগতে যিখন মই ভূষণ পাঠকৰ ছবি আঁকিছিলোঁ সেই ছবিখনতকৈ এইখন যদি অকণমানো ভাল হৈছে 100%ৰ ভিতৰত যদি 1%ও ভাল হৈছে তেন্তে এটা লাইক কৰিব আৰু কমেণ্টত কৈ জনাব যদি কিবা ভুল হৈছে এনেও ভুল হ'বও পাৰে মানুহ মাত্ৰে ভুল হয়েই চ' কমেণ্ট বক্সত গৈ আপোনালোকে মোক জনাব আৰু ভাল পালে কমেণ্টত লিখিব আৰু যাতে মই আৰু ভাল কৰিব পাৰোঁ এইখিনিয়ে আছিলে মোক ক'বলগীয়া আৰু বিশেষ একো নাই আজিলৈ আৰু ভূষণ পাঠকৰ যিখন মই আগতে আঁকিছিলোঁ সেই ছবিখনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিছোঁ আৰু সেই লিংকটোত গৈ আপুনি সেইখন ফটোৰ ভিডিঅ'টো মই কেনেকৈ আঁকিছিলোঁ চাব পাৰে আৰু সেই ভিডিঅ'টোৰ লগত আজিৰ এই যিটো ভিডিঅ' সেইটো আপোনালোকে তুলনা কৰি চাব পাৰে আৰু যদি ভাল লাগে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি আপোনালোকে ভাল পায় আগলৈও যদি এনেকুৱা ভিডিঅ' আপোনালোকে চাব বুলি বিচাৰে আৰু মই ভাল ভিডিঅ' আপোনালোকে আনিম বুলি মই কথা দিছোঁ মই নিজে চেষ্টা কৰি থাকোঁ যিহেতুকে মানুহ চেষ্টা কৰিলে নোৱাৰা কাম কৰিব চেষ্টা কৰিলে মানুহে কৰিব নোৱাৰা কাম একো নাই চ' আজিলৈ ইমানে আৰু ভিডিঅ'টো চাওক চাই লৈ যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মই তোমালোকক এই জুলাই মাহত যিকেইখন পৰ্ট্ৰেইট আঁকিছিলোঁ তাৰ এটা মই ডেমো দেখাম মানে কিমান মই নিজকে নিজে ইম্প্ৰুভ কৰিব পাৰিছোঁ সেয়া তোমালোকৰ আগত মই দেখাবলৈ লৈছোঁ ফাৰ্ষ্টতে মই আঁকিছিলোঁ নীলোৎপল দাৰ এখন ছবি এইখন ছবি আপোনালোকে চাই লওক ভালকৈ এইখন আঁকিছিলোঁ সেইখন দেখিলে ইয়াৰ মই ভিডিঅ' বনাইছিলোঁ মোৰ চেনেলত গ'লে আপোনালোকে দেখা পাব মই কি ধৰণে আঁকিছিলোঁ এইখন অঁকাৰ পিছত মই নেক্সট আঁকিছিলোঁ চিনি পাইছে সকলোৱে হিমা দাসৰ মই পৰ্ট্ৰেইট এখন আঁকিছিলোঁ নেক্সট নীলোৎপল দাৰ পিছত এখন হিমা দাসৰ পৰ্ট্ৰেইট আপোনালোকে চালে গম পাব তাৰপিছত মই আঁকিলোঁ জাষ্টিন বাবাৰ ডেছপাচিটো গানটোৰ যিজন গায়ক জাষ্টিন বাবাক আঁকিছিলোঁ তাৰপিছত দেখাই আছোঁ তাৰপিছত আঁকিলোঁ মই এই ভূষণ দাৰ ছবিবিলাক আপোনালোকে চাই নিজে ভাবক যে কি সলনি হৈছে ছবিবিলাকত ফাৰ্ষ্ট যিখন আঁকিছিলোঁ নীলোৎপল দাৰ ছবিখন চাওক আৰু এইখন ছবি চাওক
নীলোৎপলদাৰ ছবিখন ফাৰ্ষ্ট আৰম্ভণি কৰিছিলোঁ মই পৰ্ট্ৰেইটৰ, আৰু তাৰ পৰা মই ক্ৰমান্বয়ে এখন এখনকৈ পৰ্ট্ৰেইট আঁকি গৈ আছিলোঁ। তাৰপিছত ভূষণদাৰ ছবি অঁকাৰ পিছত মই আঁকিলোঁ বেহাৰবাৰী আউটপোষ্টৰ মোহনক সকলোৱে ভাল পায়। চ' মোহনক আঁকিবলৈ এটা সৰু চেষ্টা কৰিলোঁ। ছেম টু ছেম নহ'লেও অলপমান ট্ৰাই কৰিলোঁ আৰু। তাৰপিছত আঁকিলোঁ এজন আৰ্টিষ্ট হয়, তেওঁ বহুত ধুনীয়া ছবি আঁকে। আপোনালোকে ইউটিউবত সৌৰভ যোশী আৰ্ট বুলি মাৰিলে গম পাব। এখেতৰ আৰ্টবিলাকৰ পৰাই মই বহুতখিনি কথা শিকিবলৈ পাইছোঁ, আৰু সেইকাৰণে সৌৰভ যোশীক আঁকি চালোঁ। তাৰপিছত মই আঁকিলোঁ আমাৰ সকলোৰে মৰমৰ জুবিন দা। এইবিলাক ছবি মই কেনেকৈ আঁকিলোঁ যদি চাব বিচাৰে, যিসকলেতো চাইছেই, যিসকলে চোৱা নাই নতুন ভিউৱাৰ্ছে চাইছে, তেওঁলোকে এই ছবিবিলাকৰ ভিডিঅ'বিলাক মোৰ চেনেলত গৈ আপোনালোকে চাব পাৰিব কি ধৰণে আঁকিছিলোঁ। আপোনালোকে গম পাইছে নীলোৎপলদাৰ ছবিখন আৰু এইখন ছবিৰ মাজত কিমানখিনি ডিফাৰেঞ্চ আছে, আপোনালোকে নিজেই দেখা পাইছে। আৰু যোৱাকালি মই এটা আপলোড দিছিলোঁ, এখন পৰ্ট্ৰেইট বিৰাট কোহলি। পৰ্ট্ৰেইটবিলাকৰ ইম্প্ৰুভমেণ্টটো আপোনালোকে দেখিবলৈ পাইছে এইখন। আৰু লাষ্ট মই ভূষণদাৰ ছবি আঁকি আছোঁ, আপোনালোকে দেখিছেই। আৰু আপোনালোকে কমেণ্টত জনাব যে মই যিবিলাক আঁকি আছোঁ, যিবিলাক পৰ্ট্ৰেইট আঁকিছোঁ, সেইবিলাকৰ ইম্প্ৰুভমেণ্টটো চাই যদি আপোনালোকে নিশ্চয় ভাল পাইছে, তেন্তে কমেণ্টত জনাব, লাইক এটা কৰিব। আৰু যদি ভাল পায় মোৰ চেনেলটো তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব। আগলৈও এনেকুৱা ভিডিঅ' আপোনালোকে দেখি থাকিব। যি ধৰণে মই বেলেগৰ পৰা প্ৰেৰণা পাই মই ভিডিঅ'বিলাকত বনাবলৈ উৎসাহ পাইছোঁ, যাতে মোৰ পৰাও কিছুমান মানুহক দেখি কাম কৰা মানুহ বেছি আছে পৃথিৱীত, বিশেষকৈ অসমত। বোলে আমুকটো কৰিব পাৰিছে, মই কিয় কৰিব নোৱাৰিম, তেনেকুৱা এটা ভাৱ মানুহৰ মনত থাকেই। ঠিক তেনেদৰে মোৰো মনতো সেইটো ভাৱ আছিলে যে হাত দুখন নথকা মানুহটোৱে যে ভৰিয়ে ছবি আঁকি যে ইমান ধুনীয়া ধুনীয়া ছবি আঁকিব পাৰে, মইনো হাত থাকি কি আঁকিছোঁ। সেইকাৰণে সেই ভাৱনাটোৱে মোক অন্তৰৰ পৰা মানে উৎসাহ যোগালে যে ময়ো ছবি আঁকিব পাৰিম, কিয় নোৱাৰিম। হাত নথকা মানুহটোৱে যদি আঁকিব পাৰে, মই কিয় নোৱাৰিম। সেই কথাটোৱে মোৰ মাথাত বাৰে বাৰে ঘূৰি লাষ্টত গৈ এইবিলাক আপোনালোকে দেখিছেই। আৰু যাতে মই ইয়াতকৈ ভাল একদম ৰিয়েলিষ্টিক কৰিব পাৰোঁ, তাৰ কাৰণে মই চেষ্টা কৰি আছোঁ, আৰু সদায় চেষ্টা মই চলাই থাকিম। আৰু তোমালোকে মোৰ চেনেলটো চাই থাকিবা, আৰু ভিডিঅ'বিলাকৰ ইম্প্ৰুভমেণ্টবিলাক চাই লৈ মোক কমেণ্টত জনাবা। তেতিয়া মই আৰু অলপ ভাল কৰিবলৈ কাৰণ তোমালোকে হৈছে দৰ্শক, তোমালোকৰ চকুত যিটো ভাল লাগিব সেইটো মই আৰু অলপ ভাল কৰিবলৈ, যাতে আৰু তোমালোকে ভাল পোৱা, তাৰ কাৰণে মই সদায় চেষ্টা কৰি থাকিম। চ' আজিলৈ ইমানেই।